হেল্ল' এভৰিৱান, মই অলপ দিনৰ আগতে এই ভিডিঅ'টো আপলোড কৰিছিলোঁ যে এই থানখনত আখৈ দিলে আৰু সেই আখৈ মাত নুফুটা সৰু ল'ৰা ছোৱালীসকলক খুৱাই দিলে মাত ফুটিবলৈ আৰম্ভ কৰে। আৰু তেতিয়া মোক বহুতে কমেণ্ট কৰিছিলে যে এয়া সঁচানে আৰু এই থানখন ক'ত আছে আৰু ইয়ালৈ গ'লে কি কি নিব লাগে আৰু কেতিয়া যাব পাৰি, এনেকৈ বহুতো প্ৰশ্ন কৰিছিলে। সেইবাবে মই ভিডিঅ'টো আজি আকৌ এবাৰ আপলোড কৰিছোঁ। এই থানখন নলবাৰীৰ দুহুগাত আছে। নলবাৰী জিলাৰ বৰভাগৰ পৰা অলপ ভিতৰত সোমাই যাব লাগিব। আৰু সেই জেগাৰ স্থানীয় লোকৰ পৰা আমি গম পাইছিলোঁ মন্দিৰটোৰ বিষয়ে, আৰু তেওঁলোকেও কৈছিলে সঁচাকৈ বহুত প্ৰমাণিত। আৰু মই ভিডিঅ'টো আপলোড কৰাৰ পাছতে বহুতে মোক কমেণ্ট কৰিছিলে সঁচাকৈ তেওঁলোকে প্ৰমাণ পাইছে বুলি। তালৈ যোৱাৰ কোনো নিৰ্দিষ্ট দিন বাৰ নাই, সকলো বাৰতে যাব পাৰে। তাত আখৈ আৰু গামোচা দিয়ে। তাৰ দোকানত আপোনালোকে সকলো বস্তু পায়ে যাব বা আপোনালোকে নিজৰ ঘৰৰ পৰাও লৈ যাব পাৰে।